হেল্ল' এভৰিৱান, এয়া আহি পাই গ'লোহি গুৱাহাটীৰ বালাজী মন্দিৰ। দেখিছেনে পৰিৱেশটো একদমেই ধুনীয়া। মোৰ যে সোমাই আহিয়ে কিবা এটা ভাল লাগি গৈছে, ইমান ধুনীয়া নহয়। চাৰিওফালে ফুলে ফুল। এয়া দেখিছেনে পাৰ্ক হয়, ইয়াতে খেলিব পৰাকৈ ঠাই আছে, বহিব পৰাকৈ ঠাই আছে। বিৰাটেই ধুনীয়া পৰিৱেশটো চাওকচোন। আৰু মন্দিৰৰ ৰংটো বগা, বিৰাটেই ভাল লাগিছে মোৰ, কাৰণ বগা ৰংটো মোৰ খুব প্ৰিয় হয়। এয়া দেখিছেনে, ইয়াতে ল'ৰা ছোৱালীয়ে খেলি আছে, বহি আছে। মই দেখাবলৈ চেষ্টা কৰিছোঁ। আমি আহি পাইছোঁ, আৰতি হৈ আছে, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। এয়া আমি ভিতৰলৈ যাবলৈ আহি আছোঁ। দেখিছেনে, এয়া গেট তিনিখন আছে, তিনিখন গেটেৰে ভিতৰলৈ যাব পাৰে। ইয়াতে ভিতৰত সোমালে মোবাইলত ফটো উঠোৱা আৰু ভিডিঅ' কৰা এলাউ নাই, গতিকে ভিডিঅ' কৰিব নোৱাৰিম। বাহিৰতে যিখিনি কৰিব পাৰিছোঁ তাকে কৰিছোঁ, কাৰণ যিটো বস্তু নোৱাৰে কৰিব নালাগে। ভিতৰৰ পৰিৱেশটো বিৰাটেই ধুনীয়া। ভিতৰত তিনিভাগ মন্দিৰ আছে, দুৰ্গা মন্দিৰ, ভেংকাটেশ্বৰী মন্দিৰ, পদ্মা দেৱীৰ মন্দিৰ। বিৰাটেই ভাল লাগিলে, বহুত ধুনীয়া হয় ভিতৰৰ ভাগ, কিন্তু তাত ভিডিঅ' কৰিব নোৱাৰে, গতিকে নোৱাৰাটো নকৰিলোঁ। এয়া চাওকচোন বাহিৰৰ ভাগটো বিৰাটেই ধুনীয়া। বিশেষকৈ মন্দিৰটো মোৰ বেছি ভাল লাগিছে, বগা আৰু খুবেই ধুনীয়া চাফা, বহুত ভাল লাগিলে ইয়াতে আহি। আগতে অহা নাছিলোঁ, প্ৰথম আহিলোঁ, বহুত ভাল লাগিলে। ইয়াৰ পিছত আমি গুৱাহাটীত কি চাম, ক'ত যাম দেখাবলৈ চেষ্টা কৰিম ৩ নম্বৰ খণ্ডৰ ভিডিঅ'ত। এই খণ্ডৰ ভিডিঅ' যদি ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব। তেতিয়ালৈকে বাই বাই।